बर'जरानि रायजो राजाखौ जों बेखौनो खावलायनो नागिरो बे हालामनि रायजो राजाफ्रा बांसिनै हाग्रा ओनसोलाव दङ नाथाय थांनाय 31 अक्ट'बर खालिनो लास्ट डेटमोन दे प्रप'ज रिजार्भ फरेस्टनि सिङाव थानाय जेसेबां जोंनि गामिफोर दङ बे गामिनि रायजो राजाफ्रा दिनैबो मा होनो बै समसिमावलागै गावनि हाया जे फरेस्टआव दङ बिनि मोनसे गभर्नमेन्ट अफ आसामनिसिम बा फरेस्ट डिपार्टमेन्टनिसिम मा होनो लेन्ड टाइटेल सार्टिफिकेटनि थाखाय ग्राम सभानि थ्रुयै एफआरसिनि गेजेरजों एप्लाइ खालामनांगौमोन बेखौ एप्लाइ खालामाखै खिन्थु नेक्स्ट प्रजेक्ट जों बेवहाय लाबोबावनाय जायोब्ला गाव गावनि हानि मोनथायखौ मोननो थाखाय रेभिनिउ एरियायावनो था फरेस्ट एरियायावनो था खामानि मावनांगौ खौसेयै बेखौसो आं जोंनि सरकारनि जानानै नोंथांमोननि मिडियाजों खावलायनाय थाबाय। लामा दालाङाथ' गैखाया दा मोनसे खोन्थाखौ परबतजरानि गोबां अपोजिसन पार्टिनि मानसिफ्रा सानैसो बेवहाय सांबादिकबो दङ नैबे एरियायाव बे सांबादिकफ्रा मा होनो प्रमद बर'आ 3 बोसोराव जेबो खालामनो हायाखै 17 बोसोराव हाग्रामाया गावनि बिहावनि गामिखौनो जेबो खालामाखै 3 बोसोराव जों बोरै माखौ हानो 17 बोसोराव बै समावहाय एनडिपिखौ फोजोबनायनि थांखिजों गभर्नमेन्ट अफ इन्डिया गभर्नमेन्ट अफ आसामा हाग्रामानो ओरैबायदि कोटि थाखा हरदोंमोन जेन जोंनि रिभलिउसना जोबस्रांथों जोंनि मोनथायनि दावहाया जोबस्रांथों होननानै खिन्थु बिथांमोना जाख्ल'जोबनानै हारिनि हालामनि जौगानायनि थाखाय जेबो मावाखै बेनिख्रुइ दुखुनांथावसिन बाथ्रा थानो हाया गतिके दिनै जोंनि सरकारा दासो 3 बोसोरनि डिसेम्बरनि 15 तारिखआव जों 3 बोसोर जागोन गतिके 3 बोसोर सफैनायनि उनाव जों बोसोरनै मोनबावगोन बे बोसोरनिसिम जों बेसेबां मावलांनो हायो मावलांबाय थागोन जोंनि मावनाया जोबाखै जों दा जागायजेनदोंसो। नेक्स्ट एमपि इलेक्शनाव बिटिसि इलेक्शनाव आं मोनसे खोन्थाखौ बुंग्रोनि फैगौ बिटिसि इलेक्शनाव खाम्फा बरगयारिया 14 नं चिरां दुवारनिफ्राय इउपिपिएलनिफ्राय सिखारगोन आं दिनै इंगित होखाबाय आरो आङो मुनमुननि एगेन्स्टआव नैबे परबतजरायाव इलेक्शन गेलेगोन। বসুমতাৰী মহম্মদ আহিছিল আহি তাতে আপোনাক ইয়াতে ক'লে বেয়া এটা কথা কেৰকুটীয়া মানে আমি বুজি পোৱা নাছিলোঁ কেৰকুটীয়া কোন হয় মানে আপোনাক কেৰকুটীয়া বুলি কৈছিল এই বিষয়ে কি ক'ব? ফেৰেংকা বসুমতাৰী নাম সলাই পেলাই ৰঞ্জিত বসুমতাৰী হৈ পেলাই আজি বিটিচিৰ শাসনভাৰ লৈছে এওঁসকলে এজন উগ্ৰপন্থী হয় সমাজৰ এণ্টি নেশ্যনেল কথা এওঁ কৈছে গণতান্ত্ৰিক অগণতান্ত্ৰিক অসাংবিধানিক এজন নমিনেটেড এজন ইলেক্টেড MCLA ৰাইজৰ প্ৰতিনিধিক পদ কাটিব বুলি এওঁ হুংকাৰ দিছে অগণতান্ত্ৰিক অনৈতিক অসাংবিধানিক গণতন্ত্ৰ বিৰোধী সংবিধান বিৰোধী এজন ৰাষ্ট্ৰদ্ৰোহৰ কথাও এওঁ কৈছে এজন ৰাষ্ট্ৰবিৰোধী নেতাইহে এজন ৰাষ্ট্ৰবিৰোধী ব্যক্তিয়েহে এনেকুৱা কথা ক'ব পাৰে গতিকে ফেৰেংগা আজিৰ দিনতো উগ্ৰপন্থী হৈয়েই আছে এজন ৰাইজৰ প্ৰতিনিধি নহয় নেতা নহয় বিটিচিৰ ৰাইজে এখেতক নেতা হিচাপে গণ্য কৰা নাই যাৰ কাৰণে ভয়ত আতংকিত হৈ পেলাই এওঁ আবল তাবল কথাটো কৈছে। তাৰমানে ফেৰেংগা নামটো ভাল নহয় কাৰণে সি মানে নামটো চেঞ্জ কৰিছে নেকি? নিশ্চয় উগ্ৰপন্থী হয় উগ্ৰপন্থী ইয়াৰ স্বভাৱ চৰিত্ৰ সব উগ্ৰপন্থী। আৰু এটা কথা কৈছে বাইদেউ যে আপোনাৰ MCL পদ কাটা যাব বুলি কৈছে এই সন্দৰ্ভত আপুনি কি কয়? অগণতান্ত্ৰিক MCLA এনেই পোৱা নহয় MCLA ৰাইজে ভোট দি গণতান্ত্ৰিকভাৱে ৰাইজে প্ৰতিনিধিত্ব পঠিয়াইছে ভোট দি পেলাই অসম ইলেকশ্যন কমিশ্যনে ইলেকশ্যন পাতি পেলাই ৰাইজৰ মতামত লৈ পেলাই ৰাইজৰ ভোট লৈ পেলাই জিকোৱা এজন প্ৰতিনিধি মই ৰাইজৰ প্ৰতিনিধি এটা ৰাইজৰ প্ৰতিনিধিৰ পদবীটো এইটোতো কোনোবা ভেঞ্চাৰ স্কুলৰ মাষ্টাৰৰ চাকৰি নহয় যে পাৰিলেই কাটি দিম। আৰু কথা কৈছে তেওঁ যে আপোনাৰ 150 বিঘা মাটি আপোনাৰ দেউতাই ওলাই লৈছে বেদখল কৰিছে প্ৰমাণ দিয়ক ফেৰেংগা সৌ সিদিনালৈ আমি দেখা পাইছোঁ গোটেই মানস এৰিয়াৰ কাঠ চুৰি কৰি পেলাই দখলং কৰি দিছে সেই ফেৰেংগাই প্ৰমাণ দিয়ক
পৰ্বতজৰাত আহি পেলাই কোনটো মাটি দখল কৰিছে হাগ্ৰামাৰ চচুৰে। মোৰ দেউতা এই অঞ্চলৰ এজন নামগণ্য ব্যক্তি আছিলে। মোৰ দেউতা এজন গণ্যমান্য স্বীকৃতিপ্ৰাপ্ত এজন সমাজসেৱক আছিলে। মোৰ দেউতাই বহুতো অঞ্চল বহুতো অনুষ্ঠানৰ কাৰণে মাটি দখল কৰি দিছে, কিন্তু নিজৰ কাৰণে দখল কৰা নাই। আৰু এটা কথা হৈছে তেওঁ যে উচ্ছেদ কৰিব, পৰ্বতজৰাটো উচ্ছেদ হ'ব, এই বিষয়ে কি ক'ব? হাগ্ৰামা মহিলাৰ BTC কোনেও উচ্ছেদ কৰিব নোৱাৰে। যদি UPPL তেনেকৈ উচ্ছেদ কৰে, পৰ্বতজৰাত যদি UPPL পৰ্বতজৰাৰ BTC-বাসী ৰাইজক কোনো এটা ঘৰ যদি উচ্ছেদ কৰে, আমি BPF হিচাপে আমি প্ৰত্যুত্তৰ দিম আৰু আমি হ'ব নিদিওঁ। যদি হয় সেইটো কাৰণে ফেৰেংগা UPPL জগৰীয়া হ'ব। পৰ্বতজৰাত মাইনৰিটি অঞ্চল উচ্ছেদ কৰিব বিচাৰিছে, আমি চাম কোনটো মাইনৰিটি অঞ্চল পৰ্বতজৰাৰ মাইনৰিটি অঞ্চলক কেনেকৈ উচ্ছেদ কৰে সেইটো আমি